হেল্ল' এভৰিৱান, আজি আমি ছায়েন্সৰ আৰু এটা ক্লাছ লৈ আহিছোঁ। এইটো ক্লাছত কি হ'ব, কিছুমান টপিক আমাৰ যোনটো ফাৰ্ষ্ট ক্লাছ আছিলে আমাৰ চেপ্টাৰ 6-ৰ, তাত কিছুমান টপিক মই থাকি গৈছিলে বুলি কৈছিলোঁ যে ফাৰ্ষ্ট ক্লাছত আমি অলম'ষ্ট গোটেইখিনি কভাৰ কৰিলোঁ। চেপ্টাৰ 6-ৰ নোটছখিনি হয়তো তোমালোকে চাইছা, আৰু NCERT এক্সাৰচাইজৰ নোটছখিনিও মই তোমালোকক দিছোঁ। আৰু এতিয়া তাৰ পিছতো কিছুমান বস্তু আমাৰ থাকি গৈছিলে, যেনেকৈ তোমালোকৰ জীৱন প্ৰক্ৰিয়াৰ কিছুমান ইম্পৰ্টেণ্ট MCQ কিছুমান আহিব পাৰে কিছুমান পইণ্টৰ পৰা। বহুতখিনি ফাৰ্ষ্ট ক্লাছটোতে কভাৰ আপ হৈ গৈছে। তাৰ উপৰি আজি কিছুমান মই ইম্পৰ্টেণ্ট লাইন বাই লাইন পইণ্ট লৈ আহিছোঁ, সেইখিনি তোমালোকে চাই MCQ আহিলে ইয়াৰ পৰা প্ৰেক্টিছ কৰিব পাৰা। MCQ কাৰণে বাবেহে হয় হা, মই এইটো কোৱা নাই যে অকল MCQ কাৰণে চেপ্টাৰ 6-ৰ অকল এই PDF-টোৱে চাব লাগে। ভালকৈ মন কৰিবা, অকল এইটো PDF নহয়, ফাৰ্ষ্ট ক্লাছটোও চাবা PDF প্লাছ এইটো চাবা, দুইটা চাবা। ফাৰ্ষ্ট ক্লাছত যিখিনি নাছিলে আজি আমি এইখিনি দিম, ঠিক আছে। আই হোপ চবৰে আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ হ'ল। মই ৰেকৰ্ডেড ক্লাছ দি আছোঁ, কাৰণ লাষ্ট উইকত আমাৰ যিহেতু এটা ক্লাছ মিছ গৈছিলে, এটা ক্লাছ মিছ যোৱাৰ বাবদ মই দুটা ক্লাছ তোমালোকক ৰেকৰ্ডেড দি আছোঁ, এটা চলিউশ্যন আৰু এটা এইটো। বেছি দেৰি নকৰি আহাচোন আমি চাওঁ কি মইনো ক'লোঁ। ইংলিছতো থাকিব, চিন্তা কৰিব নালাগে। ফাৰ্ষ্ট কথা, জৈৱ অনুঘটক বা উৎসেচক কাক বোলে আহিব পাৰে? বায়'কেটেলিষ্টৰ এনজাইম কি, যিবিলাকে খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। যেনেকৈ তোমালোকে লালতি এমাইলেজ দেখিছিলা, চেলেভেৰী এমাইলেজ, যোনটো ষ্টাৰ্চক সৰল শ্ৰেণীলৈ ৰূপান্তৰিত কৰে, সেইটো। নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট, উদ্ভিদৰ দেহত অতিৰিক্ত শক্তি কেনেকৈ সংৰক্ষিত হৈ থাকে? শ্বেতসাৰ হিচাপে, ষ্টাৰ্চ হিচাপে। এণ্ড আমাৰ দেহত অতিৰিক্ত শক্তিবিলাক কেনেকৈ থাকে? গ্লাইক'জেন হিচাপে, ঠিক আছে। মনত ৰাখিবা ইয়াৰ পৰা। মই কিন্তু ইয়াত কিতাপৰ ভিতৰৰ পৰাই লিখিছোঁ, কিতাপৰ বাহিৰৰ পৰা এটা লাইনো মই লিখা নাই। তাৰপিছত এটা ইম্পৰ্টেণ্ট ডায়েগ্ৰাম আছে, মই ইয়াত লিখা নাই, তোমালোকে নোটছত লিখি মানে ডায়েগ্ৰামটো আঁকি ৰাখিবা। পাতৰ প্ৰস্থচ্ছেদৰ ছবি 6.1 যোনটো ডায়েগ্ৰাম, ক্ৰছ ছেকশ্যন অফ এ লিভ, ঠিক আছে। ভালকৈ আঁকি ৰাখিবা সেইটো। নেক্সটটো চোৱা, পৰজীৱীয় পুষ্টি কি হয়? পৰজীৱীয় পেৰাচাইটিক নিউট্ৰিশ্যন কি হয়? পেৰাচাইটিক নিউট্ৰিশ্যন কি হয় মানে, যেনেকৈ ওকণি ধৰা, বেলেগৰ ওপৰত ডিপেণ্ড কৰি থাকে ন, জীয়াই থাকে, তো সেইটোৰ এক্সাম্পল আহিব পাৰে। পৰজীৱীয় পুষ্টি কোনে কোনে কৰে? ক্লাছটো শেষত নোটছটো তোমালোকে ফল্ডাৰত পায়ে যাবা, তাৰপৰা লিখি ল'ব পাৰে, এতিয়া জাষ্ট চাই থাকা। আমৰলি, চিকৰা, টিক, ওকণি মানে লিচ, জোক, লিচেছ, ফিতাপেলু মানে টেপ ৱাৰ্ম, এইবিলাক। তাৰপিছত এটা ইম্পৰ্টেণ্ট টপিক আছে, মই লিখা নাই, কাৰণ চব বস্তু মই লিখি দিলে তোমালোকে হোমৱৰ্ক কি কৰিবা? তো এইখিনি তোমালোকে হোমৱৰ্ক কৰিবা, এইটো বস্তু তোমালোকে নোটছত লিখিবা। কি লিখিবা? এমিবাৰ পৰিপুষ্টি যোনটো টপিক আছে, কিতাপতে পাবা, কিতাপতে এটা ধুনীয়াকৈ এমিবাৰ এফালে ডায়েগ্ৰাম আছে, এইফালে নোটছখিনি আছে ধুনীয়াকৈ, ইংলিছ হওক অসমীয়া হওক দুইসকলে লিখি ৰাখা। ইয়াৰ পৰা কিন্তু মোক যেতিয়া মই তোমালোকক মক টেষ্ট ল'ম, ইয়াৰ পৰাও দিম কিন্তু, ঠিক আছে। নেক্সট, আমাৰ পাচন প্ৰক্ৰিয়াত কিছুমান উৎসেচক থাকে, যেনেকৈ লালতি এমাইলেজ মই অলৰেডি ক'লোঁ। পাকস্থলী গ্ৰন্থিত কি থাকে? HCl, হাইড্ৰক্লৰিক এচিড আৰু পেপচিন থাকে। পেপচিনৰ কাম কি? প্ৰ'টিন বিশ্লেষী উৎসেচক, প্ৰ'টিনক পেপটাইডলৈ ৰূপান্তৰিত কৰে, পেপটাইড। আমাৰ নোটছত মই লিখি দিছোঁ। গ্ৰেষ্টিক গ্লেন্স ৰিলিজেছ HCl এণ্ড প্ৰ'টিন ডাইজেষ্টিং এনজাইম কল পেপচিন এণ্ড মাকাছ। HClৰ কাম কি? আমাৰ পাকস্থলীত আমলিক হয়, গেষ্ট্ৰিক জুচবিলাক এচিডিক হয়, যাৰ ফলত পেপচিনৰ কামটো বেছি ফাষ্ট হৈ যায়। তাৰপিছত মাকাছৰ কাম কি? শ্লেষ্মা, ই পাকস্থলীৰ বেৰখন অন্তৰ আৱৰণখনৰ সাধাৰণ এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে। তাৰপিছত এটা MCQ আৰু এটা আহিব পাৰে যে পাচক নলীৰ আটাইতকৈ দীঘল অংশ কি? ক্ষুদ্ৰান্ত হয়, বহুতে বৃহদান্ত মাৰি থ'ব, স্মল ইণ্টেষ্টাইন হয়, লাৰ্জ ইণ্টেষ্টাইন নহয় কিন্তু, লংগেষ্ট যোনটো আমাৰ পাৰ্ট অফ দ্য এলিমেণ্টেৰী কানাল। আৰু এটা বস্তু, তৃণভোজী প্ৰাণী যিবিলাক স্মল ইণ্টেষ্টাইন, সেইটো ডাঙৰ হয় এজ কম্পেয়াৰ্ড টু আছ, আমাতকৈ সিহঁতৰ ক্ষুদ্ৰান্তটো ডাঙৰ হয় গৰু ছাগলীৰ। কিয়? কাৰণ ঘাঁহত চেলুলোজ থাকে, এণ্ড চেলুলোজটো ডাইজেষ্ট কৰিবৰ কাৰণে স্মল ইণ্টেষ্টাইনটো ডাঙৰ হ'ব লাগে, ঠিক আছে। তাৰপিছত পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত কি পাচন হয়? শৰ্কৰা, কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু ফেটছ। ট্ৰিপচিন আৰু লাইপেজ কি হয় চাওঁচোন। ট্ৰিপচিন ক'ত থাকে? অগ্নাশয় ৰসত থাকে, মানে পেনক্ৰিয়েটিক জুচত থাকে ট্ৰিপচিন, আৰু লাইপেজো থাকে, ট্ৰিপচিন আৰু লাইপেজ। ট্ৰিপচিনৰ কাম কি? প্ৰ'টিন বিশ্লেষী, মানে প্ৰ'টিন ডাইজেষ্ট কৰে, আৰু লাইপেজৰ কাম কি? লাইপেজ চৰ্বি বিশ্লেষী, মানে ফেটটো ডাইজেষ্ট কৰে, ফেটটোক ডাইজেষ্ট কৰি দিয়ে। তো এই দুটা ডিফাৰেঞ্চো আহিব পাৰে, চিমিলাৰিটিও আহিব পাৰে, মনত ৰাখিবা, লিখি ৰাখিবা। তাৰপিছত ক্ষুদ্ৰান্ত লক্ষত
ইণ্টেষ্টাইনত যোনটো জুচ থাকে তাত কি থাকে, তাত থকা উৎসেচকৰ কাম কি কাম? প্ৰটিনক এমিনো এচিডলৈ নিয়ে, কমপ্লেক্স কাৰ্বহাইড্ৰেট মানে শৰ্কৰাক গ্লুক'জলৈ নিয়ে, চৰ্বি মানে ফেটক ফেটি এচিড আৰু গ্লিচাৰললৈ নিয়ে। এইটো ক'ত হয়? ক্ষুদ্ৰান্তৰ ৰসত থকা উৎসেচকবিলাকে এইটো কাম কৰে, স্মল ইণ্টেষ্টাইনত যোনবিলাক থাকে। তাৰপিছত ভিল্লি কি হয়? ভিলাই, অসমীয়াত ভিলাই বুলি কয়, ভিলাই ক্ষুদ্ৰান্তৰ বেৰত থকা আঙুলি সদৃশ প্ৰবৰ্ধক। ইনাৰ লাইনিং অফ স্মল ইণ্টেষ্টাইন হেজ নিউমাৰাছ ফিংগাৰ লাইক প্ৰজেক্টছ, দিছ ইজ কল্ড ভিলাই। সিহঁতৰ কাম কি হ'ল? যিবিলাক আমাৰ খোৱা বস্তু হজম হৈ যায় সেইবিলাক শোষণ কৰি লয়, এবজৰ্ভ কৰি লয়। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, মলত্যাগ কাৰ্যক কোনটো পেশীয়ে নিয়ন্ত্ৰণ কৰে? স্ফিংক্টাৰ পেশী, ঠিক আছে, স্ফিংক্টাৰ মাছল। আৰু এটা ইম্পৰ্টেণ্ট তোমালোকে ডায়েগ্ৰাম মই নোটছত লিখি দিছোঁ, এইটো ডায়েগ্ৰাম তোমালোকে লিখি ল'ব পাৰা। আমাৰ যোনটো কুৱেশ্যন এনচাৰ ছেশ্যন আছিলে তাত মই লিখি দিছোঁ এইটো। ব্ৰেক ডাউন অফ গ্লুক'জ বাই ভেৰিয়াছ ৱেজ, তিনিটা এনেকুৱা চাৰ্ট আছিলে ন, সেই তিনিটা। ATPৰ বিষয়ে লিখি দিছোঁ, ফুল ফৰ্ম হ'ল এডিনোচাইন ট্ৰাইফচফেট। ক'ত ব্যৱহাৰ হয়? আমাৰ শৰীৰত তাপগ্ৰাহী বিক্ৰিয়াত প্ৰয়োগ হয়। মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থটো কি? হিমগ্ল'বিন। বৃক্কৰ একক কি বুলি আহে? ইউনিট অফ কিডনী, নেফ্ৰন। ঠিক আছে, এইখিনি হ'ল মানে লাষ্ট ক্লাছত যিখিনি বাকী থাকি গৈছিলে সেইখিনি মই তোমালোকক জাষ্ট এটা সৰু ভিডিঅ' বনাই আৰু অলপমান এক্সট্ৰা বস্তু দি দিলোঁ। ঠিক আছে, মই আমাৰ PDF টো মই এটাচ কৰি আছোঁ, তোমালোকে ক্লাছটো শেষ হোৱাৰ পিছত PDF টো আমাৰ ফল্ডাৰত পাই যাবা, তাৰপৰা লিখি ল'বা গোটেইখিনি।